हेलो फ्रेंड्स मोर नाम विकास और तुम्हारे साइंस डिटेल टेक यूट्यूब चैनल तो फ्रेंड्स आज मैं तुम्हारे और एक कम्पिउटार रिलेटेड भिडिओ लै आसो जो मैं तुम्हारे कम्पिउटार केटामान सर्टकाट की विषय शिकाम जिबिल सर्टकाट की तुम्हारे यूज कर पे कम्पिउटार बहुत सहजते यूज कर पारा तो फ्रेंड्स भिडिओ स्टार्ट करूँ तो फ्रेंड्स भिडिओ स्टार्ट करूँ और आमी चाँव की विषय तो मैं तुम्हारे लै जाऊँ मोर कम्पिउटार लैपटपर स्क्रीन और सैटा की विषय शिकाऊँ। तो गाइस आमी आহি গৈছো আমার ল্যাপটপৰ স্ক্ৰিনলৈ এতিয়া আমি চাওঁ এই পাঁচটা শৰ্টকাট কিৰ বিষয়ে তো ফ্ৰেন্ডছ স্টাৰ্ট কৰিছোঁ তো প্ৰথমতে মই তোমালোকক কওঁ এতিয়া আমি কম্পিউটাৰ এটা অন কৰাৰ লগে লগে আমি কম্পিউটাৰটোক সদায় বা লেপটপটোক সদায় ৰিফ্ৰেছ কৰিব লাগে আৰু ৰিফ্ৰেছ কৰিবলৈ আমি ইউজ কৰোঁ মাউছৰ লেফ্ট বটন আৰু ৰাইট বটন তো ফ্ৰেন্ডছ এই লেফ্ট বটন আৰু ৰাইট বটন কৰি পেলাই আমি যদি ৰিফ্ৰেছ কৰোঁ সেই ৰিফ্ৰেছ কৰা কামটো আমি শৰ্টকাটটো কৰিব পাৰোঁ কিবোৰ্ড দেখা कीबोर्डत आमी गई पे आमी जस्ट कीबोर्डर F5 कीटो जो प्रेस करूँ तो कम्पिउटार बा लैपटपक आमी रिफ्रेश करिब पारो। फ्रेंड्स आमी आगबारो द्वितीय शर्टकाटले तो फ्रेंड्स जदि तुमालोके लैपटप बा कम्पिउटार चलोवात प्रो हब विचारिसा बा स्मार्ट हब विचारिसा तो फ्रेंड्स तुमालोके এটা বস্তু জানা দৰকাৰ তো ফ্ৰেন্ডছ তোমালোকে যদি কিবা এপ্লিকেশ্যন ইউজ কৰি আছা বা কোনোবা এটা ছফ্টৱেৰত কাম কৰি আছা কাম কৰোঁতে কৰোঁতে ফটককৈ যদি ছফ্টৱেৰটো শ্বুট ডাউন কৰিব ছফ্টৱেৰটো বন্ধ কৰিবলগীয়া হ'ল তেতিয়া ফ্ৰেন্ডছ তোমালোকে ছফ্টৱেৰটো বন্ধ কৰিব তোমালোকে এই ক্লোজৰ কিটো ক্লোজৰ বটনটো এই ক্লোজটো ক্লিক কৰা বা মেনুত গৈ পেলাই ক্লোজ কৰা তো ফ্ৰেন্ডছ এই ক্লোজ কৰা অপশ্যনটো তোমালোকে শ্বৰ্টকাটো কৰিব পাৰা তোমালোকে জাষ্ট Alt+F4 ক্লিক কৰি দিয়া অফ ছফ্টৱেৰটো অট'মেটিকলি ক্লোজ হৈ যায়। তো ফ্ৰেন্ডছ এতিয়া আমি আগবাঢ়ো তৃতীয় শৰ্টকাটলৈ তো ফ্ৰেন্ডছ তৃতীয় শৰ্টকাটটো হৈছে তোমালোকে যদি কম্পিউটাৰ কিবা এটা ডিলিট কৰা বা লেপটপত কিবা এটা ডিলিট কৰা যেনে মই এই চাৰ্টিফিকেটটোকে ডিলিট কৰি দিওঁ তো ডিলিট কৰি চাওঁ তো মই ডিলিটত প্ৰেছ কৰিলোঁ ডিলিটত প্ৰেছ কৰি পেলাই মই ডিলিট কৰি দিলোঁ এতিয়া ডিলিট কৰাৰ পিছত দেখিলা তোমালোকে গুচি গ'ল কিন্তু সেই ডিলিট কৰা বস্তুটো আমি আকৌ ৰিচাইকেল বিনৰ পৰা পুনৰ ৰিষ্ট'ৰ কৰিব পাৰোঁ কিন্তু তোমালোকে জানানে কম্পিউটাৰ বা লেপটপত আমি যদি পাৰ্মানেণ্টলি যদি ডিলিট কৰিবলগীয়া হয় কিবা এটা আইটেম বা কিবা এটা বস্তু ফাইলছ বা কিবা এটা বস্তু তো ফ্ৰেন্ডছ আমি কম্পিউটাৰ বা লেপটপত আমি শিফ্ট কিটো প্ৰেছ কৰি পেলাই একেলগে ডিলিট কিটো প্ৰেছ কৰিব লাগে তেতিয়া আমাৰ কি হয় পাৰ্মানেণ্টলি ডিলিট হৈ যায় আমাৰ কম্পিউটাৰ বা লেপটপত। তো ফ্ৰেন্ডছ আমি তৃতীয় আমি শৰ্টকাটৰ বিষয়ে গম পাই গ'লোঁ তো আমি এতিয়া যাওঁ চতুৰ্থ শৰ্টকাটলৈ। তো ফ্ৰেন্ডছ চবে আমাৰ কম্পিউটাৰ বা লেপটপত স্ক্ৰীনশ্বট মাৰাৰ চেষ্টা কৰে যে আমি বেছিভাগ মানুহে নাজানে যে কম্পিউটাৰ বা লেপটপত শৰ্টকাট আমি স্ক্ৰীনশ্বটো মাৰিব পাৰোঁ। তো ফ্ৰেন্ডছ আজি মই তোমালোকক শিকাওঁ যে শৰ্টকাটত তোমালোকে লেপটপ বা কম্পিউটাৰ স্ক্ৰীনশ্বট মাৰিবা তো স্ক্ৰীনশ্বট মাৰিবলৈ তোমালোকে উইণ্ড'জ কিটো প্ৰেছ কৰি ধৰিব লাগিব আৰু লগতে এই পাৰ্ট স্ক্ৰীন চিষ্টেম RQটো ক্লিক কৰিব লাগিব। তো ফ্ৰেন্ডছ মই দেখাই দিওঁ উইণ্ড'জটো ধৰি ল'লোঁ দেন ইয়াত মই প্ৰেছ কৰিছোঁ দেখিছা তোমালোকে স্ক্ৰীনশ্বট এটা উঠি গ'ল চাওঁচোন মই স্ক্ৰীনশ্বট উঠিলে নাই স্ক্ৰীনশ্বটটো চাবলৈ মই পিকচাৰত যাওঁ তো ফ্ৰেন্ডছ দেখিছা তোমালোকে স্ক্ৰীনশ্বটৰ এই অপশ্যনটোত ফল্ডাৰটোত এই স্ক্ৰীনশ্বট উঠি গৈছে। তো ফ্ৰেন্ডছ তোমালোকে আজি এই ভিডিঅ'ত গম পালা যে কেনেকৈ আমি এই পাঁচটা শৰ্টকাটখিনি ইউজ কৰি পেলাই আমি কম্পিউটাৰৰ কামখিনি সহজ কৰি তুলিব পাৰোঁ। তোমালোকে এই ভিডিঅ'টো চাই কেনে পালা যদি এই ভিডিঅ'টো তোমালোকৰ বাবে ইউজফুল হয় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিবা আৰু লগতে লগৰবোৰৰ সৈতেও শ্বেয়াৰ কৰিবা। তো ফ্ৰেন্ডছ আজিৰ এই ভিডিঅ'ত বাছ ইমানেই আমি পুনৰ লগ পাম দ্বিতীয় ভিডিঅ'ত তেতিয়ালৈকে